হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকলৈ লৈ আহিছোঁ এটা নতুন পাঠ 10 তিনিটা মাছৰ কাহিনী। উত্তৰ দিয়া। ক, তিনিটা মাছৰ কাহিনীত থকা মাছ কেইটা নাম কি কি? উত্তৰ, তিনিটা মাছৰ কাহিনীত থকা মাছ কেইটাৰ নাম হৈছে অনাগত বিধাতা, প্ৰত্যুষ, পূৰ্ণমতি আৰু যত ভৱিষ্যত। খ, অনাগত বিধাতা কিয় সংকিত হৈছিল? উত্তৰ, কথা পাতি যোৱা মানুহ কেইজনে মাছ কেইটা ধৰি লৈ যাব বুলি অনাগত বিধাতা শংকিত হৈছিল। গ, অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল? উত্তৰ, অনাগত বিধাতা প্ৰস্তুত পূৰ্ণমতিয়ে সমৰ্থন কৰিছিল। ঘ, কোনে বিপদৰ কথা নাভাবি আকুৰগোজ হৈ থাকি মৃত্যুৰ সাৱটি ললে? উত্তৰ, যত ভৱিষ্যত বিপদৰ কথা নাভাবি আকুৰগোজ হৈ থাকি মৃত্যুক সাৱটি ললে। অংগ, মাছমৰীয়া কেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে? উত্তৰ, মাছমৰীয়া কেইজনে পুখুৰীত জালেৰে পুখুৰীত মাছ মাৰিলে। তলত কথা কেইষাৰ কোনে কি উদ্দেশ্য কাক কৈছে? ক, আপুনি সঁচা কথাকে কৈছে। ময়ো এই বিল এৰি ওচৰৰ থকা আন খাল-বিল যোৱাটো উচিত বুলি ভাবিলো। উত্তৰ, এই কথাষাৰ প্ৰত্যুষ পূৰ্ণমতিয়ে বিপদ সন্মুখীন দেখি সেই বিপদৰ পৰা হাত সাৰিবলৈ অনাগত বিধাতাক উদ্দেশ্য কৰি কৈছিল। খ, এই মুখৰ কথাতেই পিতৃ-মাতৃসকলৰ এই বিলৰ এৰি যোৱা যুক্তিযুত বুলি নাভাবো। উত্তৰ, এই কথা যত ভৱিষ্যত অনাগত বিধাতা আৰু প্ৰস্তুত পূৰ্ণমতিৰ কথা শুনি অনাগত বিধাতা আৰু প্ৰস্তুত পূৰ্ণমতিক উদ্দেশ্য কৰি কৈছিল। গ, কাইলৈ পুখুৰীৰ মাছমৰীয়াসকলে আহি এই বিলৰ মাছ মাৰি নি শেষ কৰিব। উত্তৰ, অনাগত বিধাতাই মাছমৰীয়া কেইজনৰ কথা শুনি প্ৰস্তুত পূৰ্ণমতি আৰু যত ভৱিষ্যত উদ্দেশ্য কৰি উক্ত কথাষাৰ কৈছিল। ছাত্ৰ-ছাত্ৰীসকল, আজি ইমানেই। ভিডিঅ'টো যদি অলপো ভাল লাগিলে তেনেহলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু নতুন আৰু ভিডিঅ' আপডেটৰ বাবে চেনেল ছাবস্ক্ৰাইব কৰি লাইক কৰি কমেণ্ট কৰি দিব। অ'কে।